হিতে কথা সম্বাদ হে শুন কৃষ্ণ কথা নিতে অকৰন্ত কীৰ্তন সম্বাৰ কৰো চেষ্টা ভালন সেই সন্ন্যাসী চাৰিজন সেই ব্ৰাহ্মণ চাৰিজনৰ হেৰি শৈল মোহন রাম অন্তরাঙ্গতি কৃষ্ণ হেন দেবত পৰিল মোৰ মুক্তি ৰাতি দিনে গাইলো খবৰ গুণা দেখা মনত উপজি আখি কৃষ্ণ কথা হৰা হাময়নৰ ধৰণী তনুৰামন সীতা ভকত হার বারিকা মাঝিয়া সারি করিলা কমনা হেন দেখি মোর পুত্রব করে তাৰপিছত তেওঁলোকে বিদায় মানে পাছে পাছে মই পাছে পাছে যাওঁ কৰি আকাতৰ আহে গুৰু কিছু দিও মকায় দেখ বাবা তকি সংসাৰ কতৰ আখি শুনি সদয় ভৈলা চাৰিও সন্ন্যাসী নাৰদে তেওঁলোকে যেতিয়া গেল যোৱাত তেওঁলোকৰ পাছে পাছে তেওঁ গৈছিল যাই কৈছিল যে আপোনালোকে গুচি গেল গুচি যোৱাত গেলি মোৰ কি হ'ব আৰু কি হ'ব আৰু অলপ মোক কিবা এটা দি যাওক এনেকৈ তেওঁ হেৰি কৰিছিল উলতি ধৰিয়া মোক কৰিয়া আশা পৰমৰস কথা কৰিলা প্ৰকাশ কহিল ঈশ্বৰ হৰা বান্ধৱ কৃষ্ণৰ মই হইল পৰিচয় আন দেৱ ধৰ্মক দেখিল মায়াময়ী আছিল অন্তবৃদ্ধ মাতৃ অপতি পালি মোক দাখিলে হর পেতে হো আগলা পর
তেওঁ এই ভগৱন্তৰ লগত তেওঁ সম্পূৰ্ণ পৰিচয় হ'ল তেওঁলোকৰ হেৰি ঋষিকেইটাৰ হেৰিত আশীৰ্বাদত আৰু মায়েক আছিল তেওঁৰ বৃদ্ধ মাকে তেওঁক প্ৰতিপালন কৰিছিল নাৰদক প্ৰতিপালন কৰিছিল কিন্তু তেওঁ সৰ্পৰ দংশনত মাক মৰি থাকিল নাৰদৰ মাকটো মৰিল নাৰদৰ মাক মৰিল ৰাম হেন দেখি আমাৰ উদাস হইল মন এই উত্তৰ দিশ লাগি পৰিলো গমন এৰাইলো নগৰ